হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে এটা হোৱাটছআপৰ টিপছ ভিডিঅ' লৈ আহিছোঁ। চ' ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' মই ভিডিঅ'টো দেখাই দিছোঁ আপোনালোকে কেনেকৈ কি কৰিব পাৰিব। হোৱাটছআপৰ এটা নতুন টিপছ আছে, মই দেখাই আছোঁ। আপুনি কোনোবা ফ্ৰেণ্ডক মেছেজ কৰিলে, চ' মই এওঁকে দেখাই দিছোঁ। এওঁক এটা মেছেজ কৰিলোঁ এতিয়া মই হাই বুলি মেছেজ কৰিছোঁ। চ' এইটো মই 7 মিনিটৰ ভিতৰত মোৰ ফালৰ পৰাও তেওঁৰ ফালৰ পৰাও মই ডিলিট কৰিব পাৰোঁ। চ' কেনেকৈ আপুনি ইয়াতে ক্লিক কৰি ধৰক আৰু ডিলিট কৰি দিয়ক। ডিলিট ফৰ এভৰিৱান, মানে তেওঁৰ পৰাও ডিলিট হ'ব আৰু আপোনাৰ পৰা নিজৰ ফালৰ পৰাও ডিলিট হ'ব। চ' এইটো ট্ৰিকটো এটা নতুন ট্ৰিক্স। আৰু আপুনি যদি মানে মেছেজ 7 মিনিটলৈ দিছে, এইটো আপোনাৰ যদি 1 দিন 2 দিন 3 দিন 4 দিন 5 দিন 1 মাহ 2 মাহ 1 বছৰ হৈছে, চ' আপুনি এইটো মেছেজটো কেনেকৈ ডিলিট কৰিব? চ' তাতেই মই কথা পাতিবৰ কাৰণে আহিছোঁ, তাৰ বিষয়ত আজি কথা পাতিম। চ' কেনেকৈ আপুনি এমাহ 2 মাহ হোৱা মেছেজটো ডিলিট কৰিব। চ' মই তাক দেখাই দিম কেনেকৈ কি কৰিব লাগে। আপোনাক মই দেখাই আছোঁ এটা মেছেজ। এইটোৱে ধৰক মই এটা মেছেজ শ্বেয়াৰ কৰিছিলোঁ। চ' এইটো মেছেজত মই ক্লিক কৰি ধৰিছোঁ, ডিলিট মাৰিছোঁ। চ' ডিলিট ফৰ মি, খালি ডিলিট ফৰ মি বুলি আহিছে, এইটো অহা নাই ডিলিট ফৰ এভৰিৱান। চ' এইটো ডিলিট ফৰ এভৰিৱান কেনেকৈ কৰিব পাৰিব আপুনি, মই দেখাম, আপুনি চাই যাব আৰু ভিডিঅ'টো লাষ্টলৈ চাব, তেতিয়াহে বুজি পাব। চ' মই দেখাই আছোঁ আপোনাক। আপুনি বেক যাব, বেক যাব হোৱাটছআপৰ পৰা। ফাৰ্ষ্ট অফ অল আপুনি এটা কাম কৰি ল'ব লাগিব, এই মেছেজটোৰ কিমান টাইমত এইটো মেছেজ দিছিলে চাই ল'ব লাগিব। চ' মই চাইছোঁ 9:35 দিছোঁ কালি, 9:35 PM। এতিয়া বাজিছে 12:21। চ' কালি মই দিছিলোঁ এইটো মেছেজ 9:35 PM। এইটো মনত ৰাখিব, 9:35 PM। চ' এতিয়া বেক যাব আপুনি। বেক যাই ৰিচেণ্ট এপ টিপিব, ৰিচেণ্টটো হোৱাটছআপ এপটো গুচাই দিব। তাৰপিছত আপুনি ডাটা কানেকশ্যনটো বন্ধ কৰি দিব। ডাটা কানেকশ্যনটো বন্ধ হোৱাৰ পিছত আপুনি ছেটিংছত যাব। ছেটিংছত আপুনি এপছ পাব, এপছ এতিয়া যাব আপুনি হোৱাটছআপত। তলৰ ফালে থাকিব হোৱাটছআপ। চ' মই হোৱাটছআপত গৈছোঁ। হোৱাটছআপটো ফ'ৰ ষ্টপ কৰি দিয়ক, ফ'ৰ ষ্টপ। এতিয়া বেক আহিব দুবাৰ, তাৰপিছত তললৈ যাব। এতিয়া আপুনি টাইম এণ্ড ডেটটো চেঞ্জ কৰিব লাগে, কালিৰ ডেটত যাব লাগে। আপুনি যেতিয়ালৈ আপুনি কৰিছিলে কালিৰ ডেটত। মই কৰিছিলোঁ 4 তাৰিখ 9:35, 9:35 কৰিছিলোঁ। চ' 2 মিনিট বেছি কৰি দিব লাগিব, 9:37 ঠিক আছে। PM ঠিক আছে, অ'কে। এতিয়া মই এইটো অ'কে কৰি দিছোঁ। চ' কালিৰ তাৰিখত আহিছে, কালিৰ টাইমত আহিছে। 2 মিনিট খালি 2 মিনিট বেছিকৈ দিব লাগিব আপুনি, 2 মিনিট বেছিকৈ দিব, তেতিয়া আপোনাৰ ট্ৰিকটোৱে কাম কৰিব। চ' ঠিক আছে, এতিয়া মই দেখাই দিছোঁ আপোনাক। ডাটাটো অন নকৰিব, ডাটা অন কৰিলে এইটো নহ'ব ট্ৰিকটো। ডাটা অন নকৰাই কৰিব। চ' আপুনি এতিয়া মেছেজটোত যাব, ওপৰ ফালে যাব, আপুনি এইটো ডিলিট কৰি দিব। এতিয়া আহিছে ডিলিট ফৰ এভৰিৱান। চ' আপুনি ডিলিট কৰি দিব। ডিলিট কৰি দিলে মেছেজটো ডিলিট হৈ গ'ল। চ' এতিয়া বেক যাব, এতিয়া আপুনি যাব এইটো ৰিচেণ্ট এপৰ পৰা গুচাই দিব আৰু তাৰপিছত যাব আপুনি ছেটিংছত গৈ আপুনি ডেটটো আৰু ঠিক কৰি ল'ব, অট'মেটিক জইন। চ' অট'মেটিক আহি যাব, আজি ৰিচেণ্ট ডেটটোত আহি যাব। তেতিয়া আপুনি ডাটা কানেকশ্যনটো অন কৰি ল'ব।
ডাটা কানেকশ্যনটো অন কৰি ল'ব তাৰপিছত আপুনি হোৱাটছএপত যাব হোৱাটছএপত গৈ এতিয়া আপোনাৰ মেছেজটো তেখেতৰ পৰাও ডিলিট হৈছে আপোনাৰ পৰাও ডিলিট হৈছে এতিয়া চাব পাৰিছে আপুনি এইটো কেনেকৈ কাম কৰিছে চ' থেংক ইউ বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বহুত কষ্ট হয় এটা ভিডিঅ' বনোৱাৰ কাৰণে চ' আপোনালোকে অলপ সহায় কৰি ছাবস্ক্ৰাইব বটনটো টিপি দিব আৰু বেল বটনটো টিপি দিব আৰু লাইক কমেণ্ট দিব ভিডিঅ'টোত থেংক ইউ